মানে এইবিলাক আমাৰ ইফালৰ ডিষ্ট্ৰিক্টত পৰিছে নে নাই চাই চিটি দিছোঁ এইবিলাক সেই পুখুৰীটো অমৃতসৰ হয় এইটো কোনখন কোনটো ব্লক এইটো লামডিং মাৰ্কেট ভালকৈ নোহোৱালৈকে পাৰিব cok lo. Hey, biri karo cori. No lagi. Oh, dulu balikan dulu. Aku di bola kecil dia. Aku di bola kecil. Kayak jaga di sini lebih banyak aku kan main.
আগতেও দেখিছোঁ এইফালে ইভিকশ্যন হৈছিলে কাৰ্বি আংলঙৰ প্ৰশাসনে আহি এইফালে ইভিকশ্যন কৰিছে যিখিনি ইভিকশ্যন কৰিছিলে সেইখিনি তাৰপিছত সেই মানুহখিনি আমি ওলাই আহিবলৈ কৈছিলোঁ আগতেও যদিও দুই এজন আছিলে ওলাই আহিছে আকৌ কিন্তু আমাৰ যেতিয়া হেৰি হ'ল বাউণ্ডাৰী যেটো হেৰি কৰিছিলে বাউণ্ডাৰী সাৰ্ভে হৈছিলে সেই সাৰ্ভেত আমি লগত আছিলোঁ বহুত মানুহ আছিলে এই সাৰ্ভেটো যিটো সীমা কৰি থৈ গ'ল সীমাৰ ভিতৰত যিখিনি আমাৰ আহoi গড় ইয়াত এটা চৰকাৰী স্কুল আছে তাৰপিছত অংগনবাদী কেন্দ্ৰ আছে তাৰপিছত অমৃত সৰোবৰ এইবিলাক যেতিয়া হয় তেতিয়া আমি হোজাই ডিষ্ট্ৰিক্টৰ এই প্ৰশাসনৰ লগত আমি আলোচনা কৰি লৈছোঁ যে এইবিলাক চৰকাৰী যিবিলাক অনুষ্ঠান চৰকাৰী কামবিলাক যে হৈ আছে এই কামবিলাক যে হ'ব এই যে বাৰে বাৰে ইয়াত ইভিকশ্যন হয় গতিকে আমাৰ এৰিয়াটো দেখুৱাই দিয়ক যাতে আমাৰ এৰিয়াৰ ভিতৰত পৰে বাহিৰত যাতে নহয় ঠিক তেনেকেই আমাৰ মণ্ডল এই লামডিং লাট মণ্ডল তেখেত আহি আৰু লগত মানুহ লৈ আহিছে আহি আমাক এইবিলাক দেখুৱাই দিছে যে এই সীমাৰ ভিতৰত আপোনালোকে কৰিব পাৰিব আৰু সেই তেনেকেই কৰি এখেতসকলে জিঅ'টেক কৰি লৈ গৈছে চব যেনেকৈ আপোনালোকে চাই আছে এইটো অমৃত সৰোবৰ আমি এই ভিতৰৰ ফালে যোৱা নাই অমৃত সৰোবৰটো হোজাই ডিষ্ট্ৰিক্টত পৰিছে তাৰপিছত সেইটো চাওক আপোনাৰ আহoi হেৰি চৰকাৰী ঘৰ এটা PMJY এইবিলাক ঘৰ সব হৈ আছে সব আমি মানে আলোচনা কৰি লৈছোঁ যে আমাৰ হোজাই ডিষ্ট্ৰিক্টত পৰিছে নে কাৰ্বি আংলঙত পৰিছে যদি কাৰ্বি আংলঙত পৰে আমি তাত নাযাওঁ আমাৰ সেইখিনি নালাগে গতিকে আকৌ যদি এখেতসকলে এনেকৈ মানে সীমাটো আকৌ আগবাঢ়ি আহিছে আগত যিটো ইভিকশ্যন হৈছিলে এইফালে হোৱা নাই কিন্তু এতিয়া যিটো এৰিয়া লৈছে তেতিয়া কিন্তু এই এৰিয়াটো কাৰ্বি আংলঙে দেখুওৱা নাছিলে এতিয়া নতুনকৈ এইটো মানে দেখুৱাই আছে যে সেই আৰু মানে 1.5 কিলোমিটাৰ ক'বলৈ গ'লে 1.5 কিলোমিটাৰ আৰু ভিতৰলৈ সোমাইছে আমি জনামতে এতিয়া আমাৰ কথা হ'ল কি 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ 5 কিলোমিটাৰ সেইটো কথা নহয় আমাৰ কথা হ'ল কি নিৰ্দিষ্ট এটা সীমা হওক দুই পক্ষৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই মিলি বহি আলোচনা কৰি এটা নিৰ্দিষ্ট সীমা কৰি দিয়ক আৰু সেই সীমাৰ আমি ছবি মানি ল'ম সীমাৰ বাহিৰত যদি আমি পৰিছোঁ কাৰ্বি আংলঙত পৰিছোঁ আমি ওলাই আহিম আমাৰ যদি প্ৰতিষ্ঠানও পৰিছে আপত্তি নাই একো আপত্তি নাই কাৰণ আমি বেলেগ ডিষ্ট্ৰিক্টত কিয় যাম আমাৰ সব ডকুমেণ্ট আছে হোজাই ডিষ্ট্ৰিক্ট লামডিং সমষ্টিৰ গতিকে আমি থাকিম আমি কাৰ্বি আংলঙত নোসোমাওঁ গতিকে আমাৰ অনুৰোধ এইটোৱেই দুই পক্ষৰ প্ৰশাসনৰ বিভাগীয় কৰ্তৃপক্ষসকলক অনুৰোধ জনাওঁ তাৰপিছত কাউন্সিলৰ এই CM ছাৰকো অনুৰোধ জনাওঁ এইটো লৈ যে কাউন্সিলৰ যিজন CM ছাৰেও অলপ চাওক আমাৰ ফালে আমি দুখীয়া মানুহ সব নিৰ্দিষ্ট এটা সীমা কৰি দিয়ক আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ প্ৰশাসনৰ লগত মিলি DC লগত বহি আৰু প্ৰশাসনৰ যিবিলাক আছে সবৰ লগত বহি নিৰ্দিষ্ট এটা সীমা কৰি দিয়ক এই সীমাৰ আমি ছবি মানি লওঁ আমি বাহিৰত নাযাওঁ গতিকে আমাৰ অনুৰোধ সীমাটো হওক এতিয়া আমি য'ত থিয় হৈ আছোঁ আমি জনামতে এইটো হোজাই ডিষ্ট্ৰিক্টত জায়গাটো কি আছে এইটো 2 নম্বৰ চাৰ্কে বস্তি এই জেগাটো 2 নম্বৰ চাৰ্কে বস্তি গতিকে আমাৰ অনুৰোধ শেষ অনুৰোধ এইটোৱেই আমি কাৰো লগত কাজিয়াও কৰিব নিবিচাৰোঁ আমি মিলিজুলি থাকিব লাগিব আমি সব অসমৰ মানুহ আমি অসমীয়া মানুহ